নমস্কাৰ ৰবিজ ক্ৰিয়েশ্যনছ এণ্ড কালেকশ্যনৰ আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটোত আপোনালোকলৈ লৈ আহিছোঁ কেইপদমান বিশুদ্ধ ৰূপত কৰা বৰ ধুনীয়া অসমীয়া গহনা যিখিনি সম্পূৰ্ণ বিশুদ্ধ ৰূপত অসমীয়া ডিজাইনত কৰা আছে আমাৰ যিখিনি গহনা বৰপেটাত হয় নামনি অসমত যিখিনি গহনা কৰা হয় বৰপেটীয়া কাৰিকৰৰ দ্বাৰা কৰা হয় তাৰে কেইপদমান আপোনালোকক আজি দেখুৱাম আৰু গোটেইখিনি আজি উইদাউট পলিচৰ গহনা দেখুৱাম সোণপানী নকৰাকৈ ৰূপত কৰা গহনা দেখুৱাম আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গোটেই গহনাখিনি স্পেচিয়েল অফাৰত দিম গতিকে অৰ্ডাৰ কৰিবৰ বাবে বুক কৰিবৰ বাবে আমাৰ ফোন নাম্বাৰটো হৈছে 9706102777 এয়া প্ৰথমে আৰম্ভ কৰিছোঁ এটা ধুনীয়া ফিউজন ছেটেৰে জাপি আৰু জোনবিৰিৰে ফিউজন কৰা এটা চিলভাৰত ব্লু মিনাৰে কৰা ছেট আপোনালোকক দেখুৱাইছোঁ এয়া ওচৰৰ পৰা দেখুৱাইছোঁ চাওক জাপিটো আৰু জোনবিৰিখিনি কিমান ডাঙৰকৈ কৰা আছে যথেষ্ট ডাঙৰকৈ কৰা আছে আৰু এইখিনিত এনেদৰে যিটো শিলিখা বুলি কোৱা হয় ৰাউণ্ড মিনাৰে কৰা শিলিখা কৰি এনেদৰে ব্লু টাৰ্চেলত কৰা আছে ছেটটো চিলভাৰত কৰা আছে আজিকালি যিহেতু চিলভাৰ গুণাবোৰ বেছিকৈ চলিছে বহুতে চিলভাৰ গুণাৰ লগত পিন্ধিবৰ কাৰণে উইদাউট পলিচৰ ছেট বিচাৰে গতিকে আজি মই আপোনালোকক যিখিনি দেখুৱাম উইদাউট পলিচৰ ছেট দেখুৱাম কিন্তু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে পলিচো কৰি ল'ব পাৰে আপোনালোকে যদি আমাক কাষ্টমাইজ কৰে তেতিয়াহ'লে আমি পলিচো কৰি দিব পাৰিম আৰু ইয়েৰিংছযোৰ চাওক ইয়েৰিংছযোৰো এনেদৰে ডাঙৰকৈ কৰা আছে এয়া ইয়েৰিংছযোৰ হ'ব এনেকুৱা ধৰণৰ ভাল লাগিলে স্ক্ৰীনশ্বট যেনে তেনে ৰাখিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে যদি আজি আপোনালোকে আমাক বুক কৰে আজি ৰাতি যদি 10টা বজাৰ ভিতৰত আমাক বুক কৰে তেতিয়াহ'লে এইটো আপোনালোকে ডিছকাউণ্টত পাব 6500 টকাত চাইজ আপোনালোকক দেখুৱাইছোঁ চাওক যথেষ্ট ডাঙৰ আৰু ইয়াতে এনেদৰে শিলিখাৰ কাম কৰা আছে গতিকে ডিছকাউণ্টত আপোনালোকে 6500 টকাত পাব আৰু আমাৰ ফোন নম্বৰ হৈছে 9706102777 আৰু এডাল দেখুৱাইছোঁ ব্লেক মিনাত জেঠিপতীয়া দুগদুগী হাৰ এডাল দেখুৱাইছোঁ চাওক জেঠিপতীয়া দুগদুগী হাৰ এডাল দেখুৱাইছোঁ ব্লেক মিনাত ব্লেক বিটছত দেখুৱাইছোঁ খুব ধুনীয়াকৈ ৱৰ্কবোৰ কৰা আছে এয়া ব্লেক মিনাত কৰা আছে আৰু কাণফুলিযোৰ হেংগিং হ'ব কাণফুলিযোৰ হেংগিং এয়া কাণফুলিযোৰ এনেকুৱা ধৰণৰ হেংগিং হ'ব আৰু এইটো আপোনালোকে অফাৰত আমাৰ পৰা এই ছেটটো আজি এই ভিডিঅ'টোৰ জৰিয়তে বুক কৰিলে অৰ্ডাৰ কৰিলে আজি আপোনালোকে আমাৰ পৰা এই ছেটটো ল'ব পাৰিব 4500ত 4500 অফাৰ প্ৰাইজত আজি ৰাতি 10টা বজাৰ ভিতৰত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু ফোন নাম্বাৰটো হৈছে 9706102777 অৰ্ডাৰৰ বাবে আপোনালোকে উইথ স্ক্ৰীনশ্বট আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব লাগিব অথবা ফোন যোগেও কৰিব পাৰে কিন্তু অৰ্ডাৰ বা বুক কৰিবৰ বাবে কিন্তু হোৱাটছআপত আমাক স্ক্ৰীনশ্বট দিব লাগিব আৰু যদি কিবা বিশেষ আপোনালোকৰ জুৱেলাৰীৰ ডিটেইলছ সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে ফোনো কৰিব পাৰিব ইয়াৰ আগতে পূজাৰ সময়ত মই শেৱালি ফুলৰ এটা ডিজাইন লঞ্চ কৰিছিলোঁ কিন্তু তাৰ বহুত আগত আজি এবছৰ আগত কৰা আন এটি ছেট আকৌ ষ্টক কৰিছোঁ এইটো চাওক শেৱালি ফুলত উইদাউট পলিচত এডাল ধুনীয়া গল্পটা আপোনালোকক দেখুৱাইছোঁ মইহে ধুনীয়া বুলি কৈছোঁ আপোনালোকৰ বা কেনেকুৱা লাগিছে কমেণ্টত জনাব এইডালো উইদাউট পলিচত আছে উইদাউট মিনাত আছে যদি আপোনালোকে পলিচত বিচাৰে মিনাত বিচাৰে তেতিয়াও পাই যাব কিন্তু এইকেইটা আজিৰ বাবে আমি আপোনালোকৰ বাবে অফাৰত ৰাখিছোঁ সময় যথেষ্ট কম গতিকে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সোনকালে বুক কৰিব অৰ্ডাৰ কৰিব ফোন নম্বৰ আকৌ এবাৰ কৈছোঁ 9706102777 আৰু আমাৰ এই গোটেই গহনাখিনি আমি ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ আকৌ কৈছোঁ কাৰণ সদায় যিহেতু নতুন ভিউৱাৰ্ছ থাকে তেওঁলোকৰ কাৰণে কৈছোঁ যে আমি সম্পূৰ্ণ বিশুদ্ধ ৰূপত কৰোঁ আৰু
জুৱেলাৰীখিনিৰ যিয়ে প্ৰব্লেম নহওক কিয়, এই গহনাখিনিৰ যিয়ে প্ৰব্লেম নহওক কিয়, আমি ওৱান টাইম পলিছ এণ্ড ৰিপেয়াৰিং ফ্ৰী দিওঁ। এনেকুৱা নহয় যে আপোনালোকে এবছৰত পাব, 6 মাহত পাব। আপোনালোকে কেছ মেম'খন লগত ৰাখিব। আপোনালোকৰ 2 বছৰ 3 বছৰ যেতিয়াই গহনাৰ প্ৰব্লেম হয়, আমাৰ ওচৰত আপোনালোকে ওৱান টাইম পলিছ এণ্ড ৰিপেয়াৰিং ফ্ৰী পাব। তাৰপিছতো যদি গহনাটো কিবা বেয়া হয়, আপোনালোকে যে ডাষ্টবিনত দলিয়াই পেলাব লাগিব তেনেকুৱা একেবাৰেই নহয়। যিহেতু আমি ৰূপৰ ওপৰত কৰোঁ, আপোনালোকে এই গহনাখিনিক বাৰে বাৰে পলিছ কৰিব পাৰিব, বাৰে বাৰে ৰিপেয়াৰিং কৰিব পাৰিব এটা সামান্য খৰচত। ওৱান টাইম ফ্ৰী থাকিব। আৰু এতিয়া দেখুৱাইছোঁ চিলভাৰত এডাল জাপি চৌকাৰ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ওচৰত ধৰি দিছোঁ। এই গোটেইখিনি উইদাউট পলিছত আছে আৰু এইটো উইদাউট মিনাত আছে। ৰূপতে অকণমান দানা ৱৰ্ক কৰা গৈছে। চাওক, প্ৰত্যেকটো বস্তুৰে এটা বিশেষ বিশেষ ধুনীয়া থাকে। মিনাৰো এটা বেলেগ বিউটি থাকে, উইদাউট মিনাৰো এটা বেলেগ বিউটি থাকে। জাপিবোৰৰো এনেদৰে বিভিন্ন ডিজাইন মিনাত থাকে, কাট ৱৰ্কত থাকে, এনেদৰে দানাত থাকে। ঠিক তেনেকুৱা এইটো এটা হৈছে জাপি চৌকাৰ আৰু এইটো আপোনালোকে আমাৰ ওচৰত অফাৰ প্ৰাইজত পাব। অফাৰ প্ৰাইজত আপোনালোকে এইটো 2000ত আমাৰ পৰা ল'ব পাৰিব, 2000ত ল'ব পাৰিব। আৰু মই শেৱালি ফুলৰ ছেটটোৰ দাম আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ। এইটো আপোনালোকে আমাৰ পৰা 2800ত ল'ব পাৰিব, তেতিয়া ক'ব পাহৰিছিলোঁ। আৰু এতিয়া দেখুৱাইছোঁ আন এটি ধুনীয়া ছেট। এইটো এতিয়া মই কালেকশ্যন দেখুৱাম। এইটো চাওক, পেপা আৰু 3টা জাপিৰে কৰা আমাৰ এটা ধুনীয়া কালেকশ্যন। আৰু মণিডাল এনেদৰে কৰা আছে। এয়া চাওক, ওচৰৰ পৰা ধৰি দিছোঁ। আৰু এই কাণফুলিটো এনেকুৱা ধৰণৰ হ'ব, কাণফুলিটোৰ এনেকুৱা ধৰণৰ হ'ব। মই এয়া ধৰি দেখুৱাই দিছোঁ। আৰু এই ছেটটো আপোনালোকে আমাৰ পৰা 3200ত ল'ব পাৰিব। যদি আজি ৰাতি 10টা বজাৰ ভিতৰত আপোনালোকে আমাক অৰ্ডাৰ কৰে, বুক কৰে, তেতিয়াহ'লে আজিৰ বাবে এইটো 3200ত পাব। আৰু এটা কথা কৈ দিওঁ, কেতিয়াবা বহুত এটা কনফিউজন হয়, সেইকাৰণে মই ইয়াৰ আগৰ বহুত ভিডিঅ'ত মই জুৱেলাৰীবিলাকৰ দাম কোৱা নাছিলোঁ। যিহেতু ৰূপৰ দাম বাঢ়া কমা হৈ থাকে আৰু অসমীয়া সোণ বুলি কোনো বেলেগ সোণ নাথাকে। আমাৰ যিটো 24 কেৰেটৰ গ'ল্ড থাকে, সেইটোকে সোণপাত কৰা যায় বা সেই সোণটোৰে পলিচৰ কাম কৰা যায়। সেইকাৰণে যেতিয়া ৰূপ সোণৰ দাম বাঢ়ে, তেতিয়াহ'লে এই গহনাখিনিৰো দাম বাঢ়ে। আৰু এতিয়া মেটেৰিয়েলখিনি যেনে ধৰক মণি, টাৰ্চেল, কাণফুলি, পিছফালে লগোৱা তালিটো, প্ৰত্যেকটো বস্তুৰে এতিয়া দাম যিহেতু বাঢ়িছে, গতিকে গহনাখিনিৰো দাম যোৱা 2 বছৰ বা এবছৰতকৈ বাঢ়িছে। আচলতে সময় বাঢ়াৰ লগে লগে প্ৰত্যেকটো বস্তুৰে দাম বাঢ়ে, গহনাৰো দাম বাঢ়িছে। আৰু এটা কথা যে মই ক'লোঁ, দামটো ক'বলৈ কেতিয়াবা অকণমান অসুবিধা হয়। আজি এই অফাৰ প্ৰাইচখিনি মই কিন্তু আজি ৰাতি 10টালৈকেহে দিছোঁ। এই ভিডিঅ'টো চাই পেলাই যদি আকৌ 2 দিন পিছত কোনোবাই এই অফাৰটো ল'বলৈ বিচাৰে, তেতিয়া দিব নোৱাৰিম। গতিকে এই কথাখিনি মই এই ভিডিঅ'টোত এইখিনিতে ক্লিয়াৰ কৰি লৈছোঁ। আৰু এতিয়া দেখুৱাইছোঁ আন এডাল ৰূপত কৰা, নীলা ব্লু মিনাৰে কৰা, উইদাউট পলিচত কৰা ডুগডুগি গলপতা। এডাল চাওক, আপোনালোকক মই ডুগডুগি গলপতা এডাল দেখুৱাইছোঁ, খুবেই ধুনীয়া। আৰু এইডাল আজিৰ বাবে আপোনালোকে পাব 2800ত। আজি ৰাতি 10টালৈকে সময় আপোনালোকৰ হাতত আছে। ভাল লাগিলে আপোনালোকে মিছ নকৰিব, সোনকালে আমাক হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট এটাৰ সৈতে। এইডাল আপোনালোকে পাব 2800ত। আৰু শ্ব'ৰুম আমাৰ মঙলদৈ ফেবাৰঘাটত। আমাৰ যিখিনি মঙলদৈৰ আশে পাশে আছে বা মঙলদৈৰ যিখিনি আছে, তেওঁলোকে আমাৰ পৰা শ্ব'ৰুমৰ পৰা আহিও ল'ব পাৰিব। আৰু যিখিনি আমাৰ মঙলদৈৰ বাহিৰৰ যিখিনি আমাৰ আছে, আপোনালোকে আমাক অনলাইন অৰ্ডাৰ কৰিব পাৰিব। আমি কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং নলওঁ। গতিকে আমি কুৰিয়াৰৰ জৰিয়তে আপোনালোকৰ এড্ৰেছত গহনা সম্পূৰ্ণ পঠিয়াই দিম। আৰু এইটো এটা দেখুৱাইছোঁ আন এটা কালেকশ্যন। এইটো এটা খুব চিম্পল গৰ্জিয়াছ ছেট হয়। আপোনালোকে এযোৰ চিম্পল বোৱা মেখেলা চাদৰৰ লগতো খুব ধুনীয়াকৈ পিন্ধিব পাৰিব, খুবেই ভাল পাব, খুবেই আৰাম পাব। এই ছেটটো যদি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বুক কৰে, তেতিয়াহ'লে এই ছেটটো আপোনালোকে 1850 ৰুপিছত আমাৰ পৰা ল'ব পাৰিব। 1850 ৰুপিছত এই ছেটটো আমাৰ পৰা ল'ব পাৰিব।
আৰু নেক্সট দেখুৱাইছোঁ আন এটা সেটলে এইটো এটা চাওক জাপি দেখুৱাইছোঁ এই জাপিটোত যেটো জাপিৰ যেটো উইদাউট পলিশত কৰা আছে কিন্তু ইয়াৰে পলিশটো খুব জিলিকি থাকাকে কৰা হোৱা নাই মেট পলিশ কৰা আছে আৰু ইয়াতে ৰাউণ্ড কে ঘূৰাই তাৰৰ কাম কৰা আছে এটো তার জাপি বুলি কয় আৰু মনিডাল এনেদৰে ব্লেক আৰু পাৰ্লত কৰা গৈছে এই সেটটো আজিৰ বাবে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000ত এই সেটটো আপোনালোকে পাই আছে আৰু এটা দেখুৱাইছো মাজতে মোৰ নিজৰ ডিজাইন বুলিও নকওঁ কাৰণ থুৰিয়া ফুলটো কাৰো নিজৰ ডিজাইন হ'ব নোৱাৰে অতীজৰ পৰা চলি আহিছে জাস্ট ইয়াত অকণমান কামটো বেলেগকে কৰিছোঁ এই থুৰিয়া ফুলটো এনেকে ডাবলকে কৰি এন্টিক পলিশ কৰি পেলাই যাতে কেতিয়াবা আমাৰ ওচৰত এনেকুৱা বহুত ক্লায়েন্ট আহে তেওঁলোকে অকণমান ৰেগুলাৰ ওৱেৰ কৰিব বিচাৰে অফিসতে হওক বা বিভিন্ন নিজৰ কৰ্মক্ষেত্ৰতে হওক সালোৱাৰৰ লগত পিন্ধিবলৈ বিচাৰে বা মেখেলা চাদৰৰ লগত ঘপককে কৰবাত গল পিন্ধি যাবলৈ বিচাৰে তো তেনেকুৱা অকণমান মংগলসূত্ৰ ষ্টাইলত এই থুৰিয়া ফুলডাল কৰিছো কানফুলিযোৰো সিম্পল এই পেন্ডেন্টটো সিম্পল এয়া চাওক মই ওচৰৰ পৰা ধৰি দেখুৱাই দিছো এই সেটটো আপোনালোকে 2500ত আজি ল'ব পাৰিব 2500ত এই সেটটো ল'ব পাৰিব আৰু এটা কৰিছিলো মাজতে এন্টিক পলিশত আমাৰ যেটো নাৰ্জি ফুল মেৰিগোল্ডটো কৰিছিলো কিমানখিনি হৈছে নাজানো ভাল লাগিছে না নাই জনাবচোন যেহেতু এই এন্টিক পলিশৰ বস্তুখিনি বা যিখিনি উইদাউট পলিশৰ বস্তু সেই বস্তুখিনি আপোনালোকে নিশ্চিন্ত মনে পিন্ধিব পাৰে ইয়াত পলিশটো হাৰ্ম হোৱাৰ একেবাৰে চান্স নাথাকে কাৰণ ইয়াত পলিশ নাথাকে যেহেতু ৰূপটো ৰূপ হিচাপে থাকি যায় ইয়াত পানী লাগিলেও তেনেকুৱাকে বিশেষ একো হাৰ্ম নহয় কিন্তু ডাইৰেক্টলি পাৰফিউম লাগিব নালাগে কাৰণ ডাইৰেক্টলি যদি পাৰফিউম আপোনালোকে গোল্ডৰ জুৱেলাৰীটো পেলাই তেতিয়া হলে অলপ হলেও জুৱেলাৰীটো ফেডেড হয় তো সেইকাৰণে পাৰফিউমৰ পৰা সদায় বচাই ৰাখিব লাগে কিন্তু এই সেট কেটা আপোনালোকে ডেইলি মানে ঘপককে আপোনালোকে গৰমৰ দিনত বা খুব লৰালৰিটো আপোনালোকে একদম নিশ্চিন্ত মনে পিন্ধিব পাৰে এইটো এটা নাৰ্জি ফুলৰ ডিজাইনত কৰা হৈছিল মাজতে কৰিবলৈ মন গল সেইকাৰণে এনেদৰে কৰিলো আৰু এন্টিকত কৰিলো যদি আপোনালোকে পলিশত বিচাৰে মিনাত বিচাৰে তেতিয়াহলে আপোনালোকে পাই যাব এই সেটটো আপোনালোকে আজিৰ কাৰণে আমাৰ পৰা ল'ব পাৰিব 3350 rupeesত গতিকে গহনাবোৰ কেনেকুৱা লাগিছে কমেন্টৰ জৰিয়তে জনাব আৰু ভিডিওটো আজিলে ইমানতে সামৰি মই আকৌ এবাৰ কৈছো আমাৰ শ্বৰুম মঙ্গলদৈ ভেবাৰঘাট আৰু আপোনালোকে যদি অনলাইন বুক কৰিব বিচাৰিছে অৰ্ডাৰ কৰিব বিচাৰিছে তেন্তে আমাৰ ফোন নাম্বাৰটো হৈছে 9706102777 আৰু অনলাইন অৰ্ডাৰ কৰিবৰ বাবে আপোনালোকে গহনাৰ এটা স্ক্ৰিনশ্বটৰ সৈতে আমাৰ WhatsApp নম্বৰত যোগাযোগ কৰিব লাগিব থ্যাংক ইউ